ড্রেস চেঞ্জ কৰি আছে ফটোশুটৰ কাৰণে আপুনি কিবা ক'ব নেকি আপুনি চাই থাকিব বহুত ফ্যান্টাস্টিক হ'ব ব্লগটো সো ৰেডি टू माई चैनल क्लासिक असम 3.0 सो गाइस आज आपलोके देखि আছে আমি আইছো ফটো তুলিবলৈ আইছো সব আমি 7-8 মান আইছো আৰু আজি বহুত ইন্টারেস্টিং হ'ব ব্লগটো আপোনালোকে চাব আৰু আমাৰ লগত আছে আগৰ নিচিনা সব আপোনালোকে খালি সাজিত আছে তো আপোনালোকে দেখিছে আমাৰ লগত প্ৰায় 7-8 মান আছে আৰু এতিয়া আমি ফটো তুলিম আৰু আপোনালোকে দেখিব সো লেটস সো গাইজ আজি আমি ওলাওতেও মানে বৰষুণ আহি পালে আৰু এতিয়া হয়তো বৰষুণ আহি যাব পাৰে সেই কাৰণে আমি ভাবিছো ইয়াৰ পৰা কৰবাত দোকান পালে তাত অলপ ৰখিম আৰু চাওক পুৰা আকাশখন একেবাৰে কলা কৰি বৰষুণ আনিব ধৰিছে সো চাওক কি হয় আজি ফটো উঠা হ'ব নে নহ'ব পুৰা ঠিক নাই আৰু আজি মনটো বেয়া হৈ গ'ল বৰষুণ অহা দেখি চাওক কি হয় फाइनली आহি পালো এখন জায়গা আৰু এই জায়গাটো লামডিং এৰিয়াত পৰিছে আৰু বহুত ধুনিয়া চাওক চাৰিওফালে পুৰা প্ৰাকৃতিক পৰিবেশ আৰু এতিয়াতে ফটো উঠিম ইয়াতে অলপ আমি ফটো শুট কৰিম মানে বহুত মজা নজাৰা আছে ইয়াত মজা বহুত মজা সো চাওক ইয়াত বহুত মজা লাগি আছে আৰু আজি গোটেই দিন ৰ'দ দিছে আৰু এতিয়া পুৰা বতাহ বলি আছে আমি এনেকুৱা এটা জোনৰ ভিতৰত আছো যত বৰষুণ দিছে তাতে আমি অলপ আগতে আছিল কিন্তু বৰষুণ দেখি পেলাই আমি তারপর মানে এরিয়া হিল মানে আমাক বৰষুণে পোৱা নাই আমি যত আইছো বৰষুণ পোৱা নাই আৰু ভাবিছো এনেকে বৰষুণ নহব আৰে আৰু পুৰা বতৰটো পুৰা মানে একেবাৰে পৰিষ্কাৰ সো কি হয় সব আমি এতিয়া ডিম্পুটা ডায়লগটো মাৰিলো হে দোস্ত আপোনালোকে কি কৰি আছে চো চাওক ইয়াত কিমান ধুনীয়া এটা নজাৰা আছে চাই লওক আপোনালোকে লামডিং এৰিয়াটো লামডিং পৰিছে আৰু আমাৰ লগত আছে ফটো শ্বুটাৰ ৰাহান দা কান্দা কিবা ক'ব নেকি আপুনি নাই বহুত ধুনীয়াকৈ ফটো শ্বুট কৰি আছে দেই আৰু ইয়াত দেখিব পাৰে আপোনালোকে মামাৰ ড্ৰেছ চেঞ্জ কৰি আছে ফটোশুটৰ কাৰণে গজব বেজতি শ্বুট হৈ আছে আপোনালোকে দেখিব পাৰে আৰু এজনে ফটোশুট কৰি আছে কি বহুত ভালকৈ ফটোশুট জানে সো আপোনালোকে দেখি থাকিব আৰু মামাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ মামা হয় তেওঁ সো আপোনালোকে দেখি আছে আৰু এতিয়া চাওক আমি কাপোৰ খালি চেঞ্জ কৰি আছো আৰু চাওক লোকেশনটো সকলোৱে ফটো তুলি আছে আৰু এনেকৈ আমি ফটো তুলিবলৈ আহিছোঁ ইয়াত বিশেষকৈ আৰু চাই থাকিব গাইজ এতিয়া আহিলোঁ নেক্সট লোকেশ্যনত আৰু ইয়াত বৰ্তমান চেগুনৰ বাগান আছে আৰু আমি ভাবিছোঁ এইটো ৰাস্তাৰ ছাইডত ফটোশ্বুট কৰিম চাওঁ কি হয় আৰু সন্ধিয়া হ'ব ধৰিছে আৰু ফটো ইমান ধুনীয়া নহ'ব তথাপি ভাবিছোঁ ইয়াত অলপ ফটোশ্বুট কৰি যাম তো আপোনালোকে চাই থাকিব মাত্ৰ আমি আহি পাইছোঁ লামডিং এৰিয়া চ' আপোনালোকে দেখা পাইছে চাওক পাছফালে পুৰা গছ গছনি আছে আৰু ইয়াত পুৰা জংঘল আৰু জংঘলৰ মাজত এটা ৰাস্তা আছে আৰু আপোনালোকে দেখিছে বৰ্তমান আমাৰ কেমেৰাটো অফ হৈ গ'ল সেইকাৰণে এতিয়া মোবাইল দি ফটো চাৰ্জ কমি গ'ল আৰু এনেকৈ এতিয়া আৰু আমি যামগৈ ভাবিছোঁ চাওক আপোনালোকক ভিউটো দেখাই দিওঁ ভালকৈ আপোনালোকে চাওক সো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈকে ইমানেই টিল দেন টাটা বাই বাই